Hey guys, welcome back to my YouTube channel. So guys, আজি মই আপোনালোকক দেখাম আপোনালোকে থাম্বনেলত যি মোৰ ফটো দেখিছিলে এনেকুৱা ধৰণৰ ফটো আপোনালোকে কেনেকৈ এডিট কৰিব পাৰিব। আৰু গাইস আপোনালোকক কেনেকুৱা ধৰণৰ ফটো এডিট কৰিবলৈ এটা এপ্লিকেশনৰ দৰকাৰ হ'ব। এপ্লিকেশনটোৰ নাম হৈছে টুন এপ। আৰু গাইস এপ্লিকেশনটো ডাউনলোড কৰা লিংক মোৰ ভিডিও ডেসক্ৰিপচনত মই দি দিম, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব। আৰু গাইস এনেকুৱা ধৰণৰ ফটো এডিটিং আৰু WhatsApp ষ্টেটাছ এডিটিং আপোনালোকে যদি শিকিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা ঘণ্টাটো অল নটিফিকেশন কৰি প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিঅ'সমূহৰ নটিফিকেশন আপুনি পাই থাকে। So guys, বলক তেনেহ'লে আমি অলপ দেৰি নকৰাকৈ আমাৰ ভিডিঅ'টো চালে আগবাঢ়ো আমাৰ ৰেগুলাৰ ইনট্ৰ'টোৰ। প্ৰথমতে আপোনালোকে এপ্লিকেশনটো ইনষ্টল কৰি ল'ব। আপোনালোকৰ মোবাইলতে যদিহে এইটো এপ্লিকেশন ইনষ্টল কৰা নাই তেনেহ'লে এপ্লিকেশনটো মোৰ ডেসক্ৰিপচনত যাব, তাৰ পৰা এটা লিংক পাব। আপোনালোকে লিংকটোত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ পিছত আপোনালোকে এপ্লিকেশনটো অপেন কৰিব। অপেন কৰাৰ লগে লগে আপোনালোকৰ এনেদৰে আপোনালোকৰ গেলাৰীত যিমানসমূহ ফটো আছে সকলোবিলাক ফটো ইয়াতে আহি যাব। ফটোসমূহ অহাৰ পিছত আপোনালোকে এটা ফটো সিলেক্ট কৰিব, যিটো ফটো আপোনালোকে এডিট কৰিব। তো গাইছ মই পটাপট ফটোটো সিলেক্ট কৰি লৈছোঁ। সো গাইস এইটো ফটো আপোনালোকক মই এতিয়া এডিট কৰি দেখাম। এই ফটোটো আপোনালোকে এনেদৰে দেখিছে, আপোনালোকে চুলিখিনি অলপমান ওপৰত গৈ আছিলে এনেদৰে আপোনালোকে এডজাষ্ট কৰি ল'ব। এডজাষ্ট কৰাৰ পিছত আপোনালোকে এটা অ'কে দেখিবলৈ পাইছে তলত, অ'কে কৰি দিব। অ'কে কৰাৰ পিছত আপোনালোকৰ অলপ টাইম ল'ব। ফটোটো আপোনালোকৰ এটা কাৰ্টুনৰ চিষ্টেমত বনিবলৈ আপোনালোকৰ অলপমান টাইম ল'ব। আপোনালোকে কিমান সময় লাগে আৰু ৰখি ল'ব। সো গাইস দেখিলে ফটোটো আপোনালোকৰ ঠিক এনেদৰে আহি যাব। এনেদৰে অহাৰ পাছত আপোনালোকে ইয়াতে তলত দেখিবলৈ পাইছে বিভিন্ন ধৰণৰ ফটো আছে আপোনালোকৰ ইয়াতে। ইয়াৰ ভিতৰত আপোনালোকে কোনটো ফটোত আপোনালোকে মানে বনাব বিচাৰে। মই বৰ্তমান যিটো ফটো আপোনালোকৰ এতিয়া বেছি ট্ৰেণ্ডিঙত আছে সেইটো ফটোকে মই আপোনালোকক বনাই দেখুৱাইছোঁ। এতিয়া 2 নম্বৰতে দেখিছে নিউ বুলি লিখা আছে, তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ পাছত এনেদৰে আহিব, তাৰপিছত অ'কে কৰি দিব। অ'কে কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। এনেদৰে অহাৰ পাছত আপোনালোকে ইয়াতে ওপৰৰ ফালে দেখিছে এপ্লাই আছে, এপ্লাই কাষতে এটা ৰবৰৰ দৰে চিন আছে, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত ইয়াতে আপোনালোকৰ চোলাটো যিটো চোলা আছে আপোনালোকৰ অকল মুখখনহে ৰাখিব লাগিব। আপোনালোকৰ মই কোনখিনি পাৰ্ট ৰাখিব লাগিব আৰু কোনখিনি পাৰ্ট ৰিমুভ কৰিব লাগিব মই আপোনালোকক দেখুৱাই দিছোঁ, আপোনালোকে চাই। গাইজ আপোনালোকে এনেকুৱা কৰি ল'ব আপোনালোকৰ ফটোটো। এনেকৈ আপোনালোকে বাকীখিনি এক্সট্ৰা পাৰ্টখিনি আপোনালোকে ইয়াতে ৰিমুভ কৰি দিব। ইমানখিনি আপোনালোকে এনেদৰে কৰাৰ পাছত আপোনালোকে ইয়াতে এপ্লাই দেখিবলৈ পাইছে। এইটো চুকত চাব, ওপৰৰ ফালে চুকত এপ্লাই বুলি লিখা আছে, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ ফটোটো এনেদৰে আহিব। তাৰপিছত আপোনালোকে দুটা আঙুলিৰে প্ৰেছ কৰি ফটোটো সৰু ডাঙৰ কৰিব পাৰিব। আপোনালোকৰ যিটো আপোনালোকৰ মুখখন আৰু আপোনালোকে এনেদৰে সৰু ডাঙৰ কৰিব। আপোনালোকে যিমানটো জোখত ৰাখিব বিচাৰে ৰাখিব। দেখিবলৈ বেলেগ ধৰণৰ হৈ গৈছে। চ' গাইছ এনেদৰে আপোনালোকে ভালদৰে ডিঙিটোত এনেদৰে এডজাষ্ট কৰি দিব। চ' গাইছ যদিহে আৰু অলপ আপোনালোকে সৰু কৰিব বিচাৰে আপোনালোকৰ যেনেদৰে ভাল লাগে তেনেদৰে কৰি ল'ব। চ' গাইছ মই ইমানতে ৰাখি দিলোঁ। আপোনালোকৰ দেখিলে ফটোটো একেবাৰে সহজ বনাবলৈ আপোনালোকে পাৰিবই। চ' গাইছ আপোনালোকে যদিহে যিসকলে নাজানে তেখেতলোকৰ বাবে বনাই দিলোঁ ভিডিঅ'টো, গালি চালি নাপাৰিব আৰু কমেণ্ট কৰি কিনে। চ' গাইছ ইয়াতে ইমানখিনি হোৱাৰ পাছত আপোনালোকে ইয়াতে এপ্লাই দেখিবলৈ পাইছে, এপ্লাই ক্লিক কৰি দিব। এপ্লাইত ক্লিক কৰাৰ পাছত আপোনালোকে এটা ছেভ দেখিছে, ছেভত ক্লিক কৰি দিব। আৰু ছেভত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ফটোটো গেলাৰীত ছেভ হৈ যাব। চ' গাইছ আশা কৰি ভিডিঅ'টো চাই ভাল পাব। আৰু ভিডিঅ'টো চাই যদিহে ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে। আৰু যদিহে আপুনি চেনেলটোলৈ নতুনকৈ আহিছে, নতুন মানেতো চেনেলটোৱেই নতুন। अब अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पे ठुमका फेंक के मारो या नलका, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। আজিলৈ মানে ধন্যবাদ, জয় অসম। পুনৰ লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে।